মাস্তানি এটা আপনি শিক্ষক শিক্ষক এটা এনেকুৱা ব্যৱহাৰ নকৰে কেতিয়াও গম পাইছে না আপোনাৰ চলি কি শিক্ষা দিব চলি কি শিক্ষা দিব আপনারা যদি এনেকুৱা হেৰি চলি কি শিক্ষা দিব কওকচোন এতিয়া আপোনাৰ বাতিল কেইটা চৰকাৰে ৰুল দিছে কেইটা আজিটো দিছে চৰকাৰে আজি দিছে আজি আপোনালোকে নাই কোনটো কথা বেলেগে এতিয়া তাইৰ এটা মেডিকেল কেছ আছে মেডিকেল কেছ কি চাকৰি বাদ দা চাকৰি কৰিব বাদ দা চিঠি ল স্কুল হেৰি কৰি নাই আৰু ট্ৰান্সফাৰ মাৰিব লাগিব ট্ৰান্সফাৰ হৈছে আজিৰ পাইছে ছাৰ কি ক'ব এই গোটেই অভিযোগ হয় কাশ্মীৰী ডেকা পলমকৈ অহাই নহয় তেওঁ যেতিয়াৰ পৰা আমাৰ এই খৈৰাবাৰী প্ৰাথমিক বিদ্যালয়ত তেওঁ জইন কৰিছে বা তেওঁ আহিছে তেতিয়াৰ পৰা তেওঁৰ কিছুমান ব্যৱহাৰ বা গাৰ্জেনক কৰা ব্যৱহাৰেই হওক বা আমাৰ হেড বাইদেউক কৰা ব্যৱহাৰ আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমাৰো দায়বদ্ধতা এটা আমাৰ স্কুলখনক লৈ আছে আমিও আমাৰ স্কুলখন ভাল হোৱাটো আমি বিচাৰোঁ এতিয়া বাইদেউ আজি তেওঁ যেতিয়া 1 ঘণ্টা লেটকৈ আহিছে আমাৰ স্কুলত আমি যেতিয়া সুধিলোঁ কাশ্মীৰী ডেকা কিয় অহা নাই বাইদেউ কৈছে কিবা মেডিকেল ৰিজাৰ্ভত তেওঁ থকা বুলি কৈছে যদি তেওঁ মেডিকেল পেচেণ্টে হয় তেওঁ আমাক কৈছে যে তেওঁ মেডিকেল পেচেণ্ট তেওঁ মেডিকেল পেচেণ্ট আমি মানি লৈছোঁ কিন্তু এজন মেডিকেল পেচেণ্টৰ কাৰণে আমাৰ 20-25 জন ল'ৰাৰ আমি ভৱিষ্যত জানো বেয়া হ'ব দিব পাৰোঁ ভৱিষ্যত ধ্বংস হ'ব দিব পাৰোঁ গতিকে তেওঁ মেডিকেল পেচেণ্ট তেওঁ মেডিকেল লিভ লৈ তেওঁ ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লওক কিন্তু তেওঁৰ কাৰণে আমি 20-25 জন ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি ধ্বংস হ'ব দিব নোৱাৰোঁ গতিকে মাননীয় বিষয়ববীয়া এই বিষয়ত শিক্ষামন্ত্ৰীক আমি ৰাইজৰ তৰফৰ পৰা এটাই অনুৰোধ জনাম তেওঁ আমাৰ ইয়াৰ পৰা ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈ হওক ট্ৰেন্সফাৰ লৈ হওক মেডিকেল লিভ লৈ হওক তেওঁ যাতে আমাৰ ল'ৰা ছোৱালীক ভৱিষ্যত ধ্বংস কৰাৰ ক্ষেত্ৰত যাতে তেওঁৰ কাৰণে আমাৰ যাতে কোন ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস নহয় দুখীয়া মানুহৰ ল'ৰা ছোৱালীসকলে আমাৰ ইয়াত পঢ়ে ধনী মানুহৰ ল'ৰা ছোৱালীটো আমাৰ ইয়াত নপঢ়ে আমাৰ তেওঁলোকৰ নিশ্চয় সেই বাইদেউসকলৰ ল'ৰা ছোৱালীয়ে প্ৰাইভেটত পঢ়ি আছে গতিকে দুখীয়া ল'ৰা ছোৱালীসকলক ভৱিষ্যতক লৈ হেতালি খেলাটো আমি তাৰ বিপক্ষে আমি অসমীয়া ৰাইজে আজি ইয়াতে আহি তেখেতসকলক আগুৰিছোঁ আৰু কাশ্মীৰী বাইদেউক আমি যেতিয়া ইয়াৰ প্ৰশ্নৰ উত্তৰ সুধিলোঁ তেওঁ কৈছে আপোনালোকে যি কৰে কৰিব আপোনালোকে যি কৰিব পাৰে কি কৰিব পাৰে চাই ল'ম নিশ্চয় তেওঁৰ বেকত কোনোবা ডাঙৰ মানুহৰ হাত থকা যেন মোৰ অনুভৱ হৈছে নহ'লে তেওঁ আমাৰ ৰাইজক তেনেকুৱা বুঢ়া আঙুলি বা বুঢ়া নিঠু দেখুৱাই গুচি যোৱাৰ সাহস তেওঁৰ নাথাকিলেহেঁতেন